আপুনি এমএলএ মিনিষ্টাৰ আপোনালোকে ৰুলছ ৰেগুলেশ্যন বনাই পেলাই আমাক ব্ৰেক কৰিব দিলে কেনেকৈ হ'ব আপোনালোকে এটা জনসাধাৰণৰ প্ৰতিনিধি আপোনালোকে তেওঁলোকৰ কাৰণে হ'ব নহয় জানো আপুনি মিছবিহেভ নকৰিব মই আপোনাক মই বেয়া কথাটো কোৱা নাই নহয় মই কেনেকৈ ক'ম মই শ্ল' নকওঁ মই আপোনাক কৈছোঁ ডক্টৰ আমাৰ অমিয় কুমাৰ ভূঞা নহয় জানো আপুনি মোৰ এছপিৰ লগত কথা পাতক কাইণ্ডলি দেই মই বিজি আছোঁ মইতো পুলিচ গিয়ে দেখুওৱা নাই ছাৰ মইতো কাকোতো অশান্তি কৰা নাই ছাৰ 60,000 মানুহে ভোট দিছে আপোনাৰ 60,000 মানুহে পিটিকা মাৰি পেলাব বুজিছে নাই আপুনি পুলিচ গিয়ে নকৰিব ইয়াত বেছি আৰু আপুনি নকৰিব মোক ইয়াতে মোৰ মান সন্মানত হেৰি কৰি নাথাকিব মই ক'লোঁ দেই মই এতিয়ালৈকে কি আমাক কোৱা নাই কিন্তু মই লাষ্ট আজি আপোনাক ক'লোঁ এটা কল ৰেকৰ্ডিঙক লৈ সমালোচনা হৈছে কল ৰেকৰ্ডিঙক লৈ সমালোচনা হৈছে ভাবুকি দিছে বুলি নিজৰ লিমিটেশ্যনটো নিজে জনা ভাল আৰু এটা অবৈধ অসাংবিধানিক ইলিগেল কাৰ্যত লিপ্ত হোৱাজনে সময়ত বুজি পাব মুখ্যমন্ত্ৰী ইতিমধ্যে ইয়াৰ স্পষ্টীকৰণ দিছে আপোনাক লৈ তেওঁ কৈছে যে ইতিমধ্যে আপোনাৰ লগত কথা পাতিছে তেওঁ আৰু আপোনাক বুজাইছোঁ বুলি কৈছে কি ক'ব মুখ্যমন্ত্ৰীয়ে মোকতো কোনোবাই বুজাবলগীয়াটো মুখ্যমন্ত্ৰীয়ে বুজালেতো বুজিম তাত কোনো সন্দেহ নাই কিন্তু বুজাবলগীয়া তেনেকুৱা পৰিৱেশ হোৱা নাই বি পি ৰাইজৰ স্বাৰ্থত যোনে আঘাত দিব তাৰ বিৰুদ্ধে বলিষ্ঠভাৱে মাত মাতি আছোঁ